সো আজি আমি শিকিম যে কিছুমান ডিসি এপ্লায়েন্স থাকে ডিসিত তো প্লাস মাইনাস থাকে ডাইৰেক্ট কাৰেণ্টত আৰু সেইবোৰ উলটপালট হৈ গ'লে কিছুমান বস্তু বেয়া হৈ যায় আৰু সেইটো সেফটি দিবৰ কাৰণে আমি ইউজ কৰিছোঁ ৰেক্টিফায়াৰ তো ৰেক্টিফায়াৰ দেখা পাইছে এইটো মোৰ তাত টায়াৰ্ছ নাছিলে সো মই সেইকাৰণে এইটো এটা মাইক্ৰ ৰেক্টিফায়াৰ ইউজ কৰি আছোঁ নেনো বুলি ক'ব পাৰি বহুত সৰু আৰু ইফালে ৰেক্টিফায়াৰ প্লাছ আৰু মাইনাছ যিটো থাকে ওলাই সেইটোত আমি প্লাছ মাইনাছ লগাই দিছোঁ লাইটত আৰু যিফালে এচি চ'ৰ্চ থাকে সেইটোত আমি ডিচিৰ প্লাছ মাইনাছ উলটপালটকৈ দিলে জ্বলিব সো প্ৰেক্টিকেল মই কৰি দেখাই আছোঁ আৰু ৰেক্টিফায়াৰ কেনেকৈ বনাই মই অলপ পিছত দেখাই আছোঁ বাৰু যিবোৰে জানে বাৰু জানে যিবোৰে নাজানে সেইবোৰে চাব পাৰে সো মই এটা 3 ভল্টৰ বেটাৰী লৈ লৈছোঁ আৰু এটা আমি প্লাছ মাইনাছ এতিয়া লগাম ইয়াতে অলপ পোহৰ দেখা পাবৰ কাৰণে মই লাইটটো অলপ গুচাই দিলোঁ বাৰু তো ইয়াতে আমি প্লাছ আৰু ইয়াতে মাইনাছ সো লাইটটো গ্লো কৰিছে আৰু ই পোলাৰিটি চেঞ্জ নকৰে ৰেক্টিফায়াৰৰ পৰা আৰু আমি এটা চেঞ্জ কৰিম নেগেটিভটো মাইনাছত লগাম মাইনাছটো নেগেটিভ লগাম সো এতিয়াও গ্লো কৰিছে তো আমি ইয়াতে উলটপালট লগালে ই গ্লো কৰিব আৰু লাইটটো আমাৰ বাচি যায় সো ৰেক্টিফায়াৰখন আমি এইখিনি কাম কৰিব পাৰোঁ সো পোলাৰিটি চেঞ্জ নকৰে ৰেক্টিফায়াৰ তো এইটো এটা সেফটি ডিভাইচ বুলি ক'ব পাৰি আৰু এইটো ডায়োড হৈছে 4টা ডায়োডৰে আমি ব্ৰিজ ৰেক্টিফায়াৰ বনাব পাৰোঁ আৰু ডায়োডৰ দুটা মূৰ থাকে যিফালে এটা বগা দাগ থাকে সেইটো হৈছে মাইনাছ আৰু যিফালে নাই সেইফালে প্লাছ আৰু এই সুইচৰো কাম কৰে মই পিছত দেখাই আছোঁ সুইচ বুলি ক'লে অফ অন সুইচ নহয় আৰু এতিয়া আমি ব্ৰিজ ৰেক্টিফায়াৰটো কেনেকৈ হয় মই চাম আৰু ডায়োডৰ চিম্বল হিচাপে ইলেক্ট্ৰিকেল এটো চিম্বল ব্যৱহাৰ কৰা হয় এনেকুৱা আৰু 4টা ডায়োড আপুনি ৰেক্টেংগল লাইক এনেকৈ বনাই ল'ব লাগিব প্লাছৰ ফালে মাইনাছ আৰু মাইনাছৰ প্লাছ আৰু যিটো মাইনাছ পইণ্ট সিফালে প্লাছ ওলায় হয় যিটো মাইনাছ সিফালে প্লাছ ওলায় আৰু যিফালে প্লাছ পইণ্ট সিফালে অলপ মাইনাছ এইটো একচুৱেলি এচিৰ পৰা ডিচি কৰিলৈ ব্যৱহাৰ কৰা হয় ৰেক্টিফায়াৰ কিন্তু আমি এতিয়া ডিচি চ'ৰ্চত ব্যৱহাৰ কৰিছোঁ সো ইফালে যদি আমি মাইনাছ দিয়ে ইফালে প্লাছ দিয়ে সো ইফালে প্লাছ ওলাব ইফালে মাইনাছ ওলাব ডিচি ক্ষেত্ৰত আকৌ ইফালে যদি প্লাছ দিয়ে ইফালে মাইনাছ দিয়ে ইফালেও মাইনাছ ওলাব ইফালেও প্লাছ ওলাব সো ই পোলাৰিটি চেঞ্জ নকৰে যিটো আমি আগত কৰিলোঁ প্ৰেক্টিকেল সো এইটো আমি ব্যৱহাৰ কৰিব পাৰি যিবোৰ ডিচি এপ্লায়েন্স থাকে ছেফ হ'ব জ্বলি তলি নাযাব আৰু ডায়োডছৰ মই কৈছিলোঁ চুইচৰ কাম কৰে অফ অন চুইচ নহয় যেতিয়া মই ভাবিছিলোঁ অফ অন কৰে নেকি তেনেকুৱা নহয় মানে ই কি কৰে মাইনাছৰ ফালৰ পৰা প্লাছক যাব নিদিয়ে বাট প্লাছৰ ফালৰ পৰা আকৌ মাইনাছক কাৰেণ্ট যাব দিয়ে সেইটোৱে ইয়াতে কাম কৰে সো এনেকৈ যাব নিদিয়ে এনেকৈ আহিব দিয়ে এইটো মই প্ৰেক্টিকেল কৰি দেখাই আছোঁ এতিয়া সো এইটোকে কৈ চুইচৰ কাম কৰা বুলি কয় অফ অন চুইচ নহয় মানে কি আৰু যাব নিদিয়ে বা আহিব দিয়ে তেনেকুৱা টাইপৰ তো মই ইয়াতে বেটাৰীটো লৈ লৈছোঁ বেটাৰী নেগেটিভ টাৰ্মিনেলটো মই বৰ লগাই দিছোঁ আৰু একফালে আমি ডায়োডটো লগাই চাম এতিয়া সো এই ডায়োড আৰু ডায়োডৰ যিটো ফালে মাইনাছ আছিলে সেইটো আমি ইফালে লগাই দিম আৰু এতিয়া চাব পাৰে প্ৰেক্টিকেলটো সো ই জ্বলা নাই এতিয়া কাৰণ ইফালে যাব দিয়া নাই মাইনাছৰ ফালৰ পৰা প্লাছলৈ যাব দিয়া নাই আৰু ওলোটাই দিম আমি যেতিয়া প্লাছৰ পৰা মাইনাছ সো ই গুচি গৈছে সো এইটোৱে চুইচৰ কাম কৰে আপোনাৰ যদি কিবা প্ৰেক্টিকেল আছে যে কাৰেণ্ট যাব দিব লাগে বা আহিব দিব নালাগে তেনে ক্ষেত্ৰত ডায়োড ইউজ কৰিব পাৰে সো যিবোৰে জানে বাৰু জানে যিবোৰে নাজানে মই সিহঁতৰ কাৰণে এইখিনি কথা কৈ আছোঁ আৰু আমাৰ ইয়াত ডায়োড নাপায় বেছিকৈ সো মই ইয়াতে সৰু যিটো নেনো ৰেক্টিফায়াৰ সেইটোৱে আপোনাক দেখাই দিলোঁ আজি আৰু যদি কিবা শিকা যেন পালে তেনে কমেণ্টত জনাব আৰু যদি ভাল পালে লাইক চেক কৰিব তো এইটো এটা ৰেক্টিফায়াৰ বহুত সৰু আৰু এইটোক কয় আপোনাৰ SMD বুলি SMD ফুল মিনিং হৈছে ছাৰফেচ মাউণ্ট ডিভাইচ ইয়াক দুইফালে কাম কৰিব পাৰি লাইক মই এক্সাম্পল দেখাই আছোঁ এইটো এটা PCB সো এইবোৰ SMD কম্পনেণ্ট সো এই দুইফালে কাম কৰিব পাৰি ইফালেও কাম কৰিব পাৰি আৰু এইটো ফালে আৰু এইটো হৈছে এটা এক্সাম্পল দিছোঁ এইটো হৈছে আপোনাৰ পুৰণি দিনৰ অলপ ইফালে পিছফালে কাম কৰিব নোৱাৰি একফালে কম্পনেণ্টছ লগাব পাৰি সো আজিকালি সেইকাৰণে বস্তু বহুত কম্পেক্ট হৈ আছে সবতে SMD ইউজ কৰা হয় আৰু SMD কম্পনেণ্টছবোৰ বহুত ভাল SMD ছাৰফেচ মাউণ্ট ডিভাইচ SMD ইউজ কৰিলে বহুত ভাল ইহঁত ডিউৰেবিলিটি ভাল আৰু বহুত দিন যায়
আজিৰ ভিডিঅ'টিত ইমানেই। ধন্যবাদ। আশা কৰোঁ চবেই ভালে আছে।